গাঁওখনৰ লোকসকলে মাৰৈ পূজা কৰিছিল। ইছলাম ধৰ্মাৱলম্বী হোৱাৰ পিছতো হিন্দু ৰীতিমতে বলিবিধান চলি আছিল। এই দুটা শিল মাৰৈ অঞ্চলৰ ইতিহাসৰ লগত জড়িত হৈ আছে। পৰশু যাৰ বাৰীৰ এই শিল দুটাই ইতিহাসৰ কথা কয়। প্ৰচলিত কিংবদন্তি অনুসৰি এই দুটা শিল মহ বলি দিয়া হৈছিলে। মহ বলি দিয়া শিল দুটা হয়তো এতিয়া ওচৰা ওচৰিকৈ আছে। এয়া মহ বলি দিয়াৰ সময়ত তেতিয়া হয়তো দূৰে দূৰে আছিলে। আৰু এই দুটা শিলক কুম্ভ আৰু শম্ভু বুলি এই অঞ্চলৰ লোকে কয়। হয়, এই কথাৰ পৰা নিশ্চিত হ'ব পাৰি যে আমি পূৰ্বতে উল্লেখ কৰাৰ দৰে 60 বছৰ ধৰ্মান্তৰ হোৱাৰ পিছতহে পদ্ধতিগতভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে। তাৰ পিছতো এনেদৰে বলি বিধান চলি আহিছিলে। পৰশু যাৰ এই বিশাল বাৰীখনত তাৰে চিন হিচাপে আজিও থিয় হৈ আছে। এই দুটা শিলতে মহ বলি দিছিলে বুলি তেওঁলোকৰ বংশ পৰিয়াল আৰু গাঁৱৰ ৰাইজে আজি বিশ্বাস কৰে। এতিয়াও তেওঁলোকৰ দৈনন্দিন জীৱনত পূৰ্বৰ ধৰ্মৰ অৱশেষ দেখিবলৈ পোৱা যায়। পৰশু ওজাৰ পৰিয়ালৰ লোকে গোমাংস ভক্ষণ নকৰে, ছাগলীহে কুৰবানী কৰে। কেইদশকমান আগলৈকে ওজাঘৰৰ লোকে কাতি বিহুকে ধৰি বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰি আহিছিল। ঘৰে ঘৰে হিন্দু সংস্কৃতিৰ প্ৰভাৱ থাকিয়ে গ'ল। আজিও তাৰ অৱশেষ দেখিবলৈ পোৱা যায়। এই গাঁৱৰে সম্ভ্ৰান্ত বৰুৱা পৰিয়ালৰ মৌলবী দিদাৰুদ্দিন আহমেদ বৰুৱাই আনুষ্ঠানিকভাৱে ইছলামৰ প্ৰচাৰ কৰে। এয়া দিদাৰুদ্দিন মৌলানা চাহেবৰ মাজাৰ। এই দিদাৰুদ্দিন মৌলানা চাহেব এই অঞ্চলটোত ইছলামীয় শিক্ষাৰে শিক্ষিত প্ৰথমজন ব্যক্তি। আৰু এই অঞ্চলটোত যিদৰে ধৰ্মান্তৰ হৈছিলে তাৰ পিছত ইছলাম ধৰ্মই সামগ্ৰিকভাৱে আনুষ্ঠানিক ৰূপত যেতিয়া আত্মপ্ৰকাশ কৰিছিলে, এই দিদাৰুদ্দিন মৌলানা চাহেবৰ বিশেষ ভূমিকা আছিলে। এই দিদাৰুদ্দিন মৌলানা চাহেব আছিলে দৰঙী ৰজাৰ বিষয়বাব খোৱা সম্ভ্ৰান্ত বৰুৱা বংশৰ লোক। মাৰৈ ধৰ্মান্তৰিত লোকসকল আছিল কোচ। গাঁওখনৰ লোকসকলৰ দেহত এতিয়াও কোচৰ চিন। চহকী দৰঙী লোককৃষ্টিৰে জীপাল মাৰৈৰ জীৱন। হিন্দু মুছলমানৰ অপূৰ্ব সহাৱস্থান গাঁওখনত মছজিদ মন্দিৰ সত্ৰই বিশেষ মাত্ৰা প্ৰদান কৰিছে। এয়া ঐতিহাসিক সুৱৰী সত্ৰ অসমৰ হিন্দু মুছলমানৰ সমন্বয়ৰ এক উজ্জ্বল দৃষ্টান্ত। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই দান কৰিছিলে সত্ৰৰ এই ভূমিভাগ। এই সত্ৰৰ লগত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে জড়িত হৈ আছে। ফাগুন মাহৰ প্ৰথম কেইদিনতে ইয়াত অনুষ্ঠিত হয় গোমচৌ পুৰী, অৰ্থাৎ বিষ্ণু পূজাৰ এক মাংগলিক অনুষ্ঠান। এই বিষ্ণু পূজাৰ মাংগলিক অনুষ্ঠানত লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় দৰঙী কৃষ্টিৰ এক সমৃদ্ধ সংস্কৃতি খুলীয়া ভাৱৰীয়া। সেই খুলীয়া ভাৱৰীয়াটো হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই অংশগ্ৰহণ কৰে। তাৰ লগতে বহাগৰ 7 তাৰিখে ইয়াত অনুষ্ঠিত হয় দেউল উৎসৱ। এই দেউল উৎসৱতো হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰি হিন্দু মুছলমান সম্প্ৰীতিৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰে। মাৰৈ গাঁৱৰ ইতিহাস জড়িত দিশবোৰ সংৰক্ষণৰ বাবে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। এই ঘৰখনলৈ যিখন ঘৰৰ আপোনালোকে প্ৰতীকটো আপোনালোকে বেলেগত প্ৰচাৰ কৰিবলৈ ব্যৱস্থা কৰিছে, সেই ঘৰখনলৈ নিতৌ অকল অসমৰেই নহয় বহিৰাজ্যৰ বহু বেলোক এই ঘৰখনলৈ আহে। অহাৰ পিছত তেওঁলোকে এটা কথা উপলব্ধি কৰে, বাৰিষা আহিলে যে তেওঁলোক আধাতে গাড়ী থৈ যাবলগীয়া পৰিস্থিতি হয়। গতিকে তেনেধৰণৰ এটা ৰাষ্ট্ৰীয় সমল বা তেনেধৰণৰ ব্যক্তি অহা সমল থকা ব্যক্তি অহা ঘৰখনলৈ এনেকুৱা ধৰণৰ অৱহেলিত অনাদৃত সময়ে সময়ে বিভিন্ন সময়ত এই ঐতিহাসিক সামগ্ৰীবিলাকৰ সংৰক্ষণৰ বাবে ৰাইজে ৰজাঘৰৰ ওচৰত কৰি আহিছে, আবেদন কৰি আহিছে। কিন্তু তেওঁলোকে ৰজাঘৰৰ পৰা এতিয়ালৈকে যথোপযুক্ত সঁহাৰি পোৱা নাই। এই বগা মৌলবীৰ মাজাৰ এই অঞ্চলটোৰ ইছলামৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। কাৰণ বগা মৌলবীয়ে এই অঞ্চলটোত ইছলামৰ প্ৰচাৰ প্ৰসাৰ ঘটাইছিল আৰু তেওঁৰ ধৰ্মীয় সম্প্ৰীতিৰ অন্যতম নিদৰ্শন হিচাপে বহু দৃষ্টান্ত ৰাখি গৈছে, যাৰ প্ৰভাৱে এই অঞ্চলৰ মানুহৰ দৈনন্দিন জীৱনত আজিও প্ৰভাৱিত কৰি আছে। আৰু অতিকে উল্লেখযোগ্য কথা যে এই মাজাৰৰ সভাপতিজন হিন্দু। বৰ্তমান এই মাজাৰৰ সভাপতি জীৱন বৰুৱা।
বহুত আগৰ পৰা আমি জড়িত ইয়াৰে মাটি ঠিক ঠাক কৰা আমাৰ এজন গুৰু আছিল তেখেতৰ নাম চমক আলি আমি চমক গুৰু বুলি কওঁ খুজুৰ বুলি কওঁ তেখেতৰ নেতৃত্বত এই বস্তুটো ডেভেলপমেণ্ট হৈছে আপোনাৰ এই যে দেখিছে এইটোতো আৰু ঠিক এনেকুৱা হেৰি আছে কিন্তু কথাখিনি তলত পৰা যিটো আমি নতুনকৈ উঠাইছোঁ আৰু এই যিটো অৱয়ব মোৰে মৰমৰ ভাতৃ সৈয়দ আলি তেওঁ মৰহুম তেখেতৰ দিনত এই কথাটো হৈছিলে তাৰপিছত তেখেত ঢুকাই গ'ল কিন্তু কেম্পাছ মানে কেনেকৈ ডেভেলপ কৰিবলৈ তেওঁ মোৰ লগত আলোচনা কৰিছিল ইয়াৰ পিছত তেখেত ঢুকাই যোৱাৰ পিছত এটা অলপমান খেলি মেলি ভাৱ আহে চব আমাৰ কৰ্মীবিলাকে ক'লে যে আপুনি সভাপতিত্বৰ দায়িত্ব মই দেখিলোঁ যে এইটো বাবাৰ দায়িত্ব নল'লেতো মই নলওঁ বুলি ক'লে মোৰ পাপ হ'ব এনেকুৱা ভাৱ আহিল গতিকে দায়িত্ব লৈ আপোনাৰ এই অৱয়বী ৰূপটো কৰা হৈছে কি পৰিস্থিতিত প্ৰকৃততে মাৰৈৰ হিন্দু মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে ইছলাম ধৰ্মাৱলম্বী হৈও কেইবা পুৰুষলৈকে হিন্দু ৰীতি নীতিৰে চলিল আজিও হিন্দু সংস্কৃতিৰ প্ৰভাৱ তেওঁলোকৰ মাজত বিদ্যমান সেয়া সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আজিৰ পৰা 150 বছৰৰ পূৰ্বে এই অঞ্চলত ধৰ্মান্তৰকৰণ হৈছিলে হিন্দু ধৰ্মৰ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে কিন্তু এই 150 বছৰৰ পিছতো হিন্দু ধৰ্মৰ অৱশিষ্ট যেন তেওঁলোকৰ মানস জগতত আজিও আছে হিন্দু মুছলমান সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন হিচাপে মাৰৈ অঞ্চল আৰু অধিক উজ্বলি উঠক এই আশাৰে মই ভাস্কৰজ্যোতি বৰাই মাৰৈবাসীৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ